প্ৰথম পৰ্যায়ত ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফল। দ্বিতীয় পৰ্যায়ত ঘোষণা হ'ব তৃতীয় বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল। পিছে কেতিয়া ঘোষণা হ'ব ২৬,০০০ নিযুক্তি পৰীক্ষাৰ ফলাফল? কিমান দূৰ আগবাঢ়িছে OMR চিটৰ মূল্যায়ন প্ৰক্ৰিয়া? কিমান সাজু সেৱা? চৰকাৰে কেতিয়া ঘোষণা কৰিব ফলাফল? পৰীক্ষা আৰু সপোন বুকুত লৈ ২৬,০০০ পদৰ চাকৰিৰ বাবে অৱতীৰ্ণ হৈছিল ১২,৭০,০০০ প্ৰাৰ্থী আৰু ১২,৭০,০০০ যুৱক যুৱতীৰ ভৱিষ্যত এতিয়া বন্দী সেৱাত। ইতিমধ্যেই নিৰীক্ষণৰ অন্তত OMR চিট সিল কৰিছে সেৱাই, প্ৰস্তুত কৰিছে উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকা। সেৱাই ইতিমধ্যে সম্পন্ন কৰিছে OMR চিটৰ মূল্যায়ন প্ৰক্ৰিয়া। মূল্যায়নৰ অন্তত সেৱাই বৃহস্পতিবাৰে সিল কৰিছে OMR চিট, প্ৰস্তুত কৰিছে উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬,০০০ চাকৰিৰ বাবে আবেদন কৰিছিল ১৪,৩০,০০০ প্ৰাৰ্থীয়ে, কিন্তু পৰীক্ষাত বহিছিল ১২,৭০,০০০ চাকৰি প্ৰত্যাশী প্ৰাৰ্থী। আৰু পৰীক্ষাত বহা ১২,৭০,০০০ পৰীক্ষাৰ্থীৰ OMR চিট কম্পিউটাৰাইজ পদ্ধতিৰে ১০০% মূল্যায়ন সম্পন্ন কৰিছে সেৱাই। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিতৰ দায়িত্ব অৰ্পণ কৰা হৈছিল সেৱাক আৰু সেই অনুসাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ ৬০ দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে ব্যক্ত কৰিছিলে সেৱা কৰ্তৃপক্ষই। সেই অনুসাৰে ইতিমধ্যেই OMR চিট পৰীক্ষাৰ সকলো কাম সম্পন্ন কৰিছে সেৱাই। পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বল আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে গঠিত আয়োগৰ ওপৰত। 1:2 মেথডত প্ৰস্তুত কৰা উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকা সেৱাই ২ এদিনতে প্ৰেৰণ কৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে গঠিত আয়োগক। অৰ্থাৎ ২৬,০০০ পদৰ বিপৰীতে প্ৰায় ৫২,০০০ উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি দুয়োখন আয়োগলৈ সিল কৰা OMR চিটৰ মূল্যায়নৰ তথ্য প্ৰেৰণৰ বাবে সম্পূৰ্ণ সাজু হৈছে সেৱা। আৰু ইয়াৰ পিছতে নিযুক্তি প্ৰক্ৰিয়াৰ নিয়মাৱলী অনুসৰণ কৰি দুয়োখন আয়োগে ৫২,০০০ৰ তালিকাৰ পৰা বাছনি কৰিব ২৬,০০০ প্ৰাৰ্থী। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে গঠিত দুয়োখন আয়োগৰ সেউজ সংকেতৰ পিছতেই ৰাজ্য চৰকাৰে কম দিনৰ ভিতৰতে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল। প্ৰথম পৰ্যায়ত চতুৰ্থ বৰ্গৰ আৰু দ্বিতীয় পৰ্যায়ত তৃতীয় বৰ্গৰ ফলাফল ঘোষণা কৰিব চৰকাৰে। আৰু সেৱাই দিয়া ৬০ দিনৰ ডেডলাইন ধৰিলেও আগন্তুক ৭ৰ পৰা ১৫ দিনৰ ভিতৰত ঘোষণা হ'ব পাৰে ২৬,০০০ নিযুক্তি পৰীক্ষাৰ ফলাফল। পৰীক্ষা অনুষ্ঠিত কৰাৰে পৰা মূল্যায়নলৈ সেৱাই কাম সম্পন্ন কৰাৰ পিছত এতিয়া ফলাফলৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ৰ বাবে দৃষ্টি নিবদ্ধ আছে আশিষ ভূটানী আৰু কল্যাণ চক্ৰৱৰ্তী অধ্যক্ষতাৰ দুয়োখন আয়োগৰ ওপৰত।